এৰা কি হ'ল ছাৰ? এই বাক্যটো আমাৰ মুখেৰে ওলোৱাৰ সৌভাগ্য নহ'ল আৰু দাদা। কোনটো বাক্য? এই ঘৰ ভৰি থকাটো ছাৰ বৰ উকা উকা লাগে দাদা, কিবা খালী খালী। একো নাই ছাৰ, এইবিলাক সকলো ভগৱানৰে ইচ্ছা। মানি লৈছো দাদা। কেতিয়াবা ভাবোঁ নিজে বিচৰাখিনি কিয় নাপাওঁ। নাপায় আৰু কি কৰিব, আমাৰ হাতততো বেলেগ আৰু উপায় নাই। ডিউটিলৈ আহোঁতে যেতিয়া দেখোঁ দেউতাকে সৰু সৰু ল'ৰা ছোৱালীবোৰক আঙুলিত ধৰি স্কুললৈ লৈ যায়, মোৰো মন যায় তেনেকে সৰু আঙুলিটোত ধৰি। ছাৰ ঘৰখনত সোমাই কেতিয়াবা অনুভৱ কৰোঁ কোনোবাই যেন দেউতা বুলি মাতি দৌৰি আহি সাৱটি ধৰিব। তেওঁৰ লগত মই হাঁহিম, মাতিম, গোটেই ঘৰখন উৰাই থাকিম। ঘৰখন যেন ভৰি থাকিম। নাই, নহ'ল। পুনৰ উকা হৈ থাকি গ'ল ঘৰখন। কেতিয়াবা ভৰি থকা ঘৰখনো উদং হৈ যায় ছাৰ। মানুহবোৰেৰে ভৰি থাকে, কিন্তু তাৰ মাজতে ডাঙৰ শূন্য এটা ওলমি থাকে। আচলতে এইবোৰ জীৱনৰ একো একোটা নিৰ্মম সাধু।